3, 2, 1. হেপী দিৱালী। আজি দেৱালীৰ প্ৰথম দিন আৰু মই ওলালোঁ ডিউটিত আৰু বিল্ডিংবিলাকো বহুত ধুনীয়াকৈ বনাইছে। দেৱালী স্পেচিয়েল হিচাপে ভাবিলোঁ মই আৰু তাৱৈ একেলগতে ওলাওঁতো ডেইলি কামত, তো ভাবিলোঁ চাহ একাপ খাই দিওঁ। তো ইয়াত আছে মটকাই চায়, মানে মটকা চায়। তো মটকা চায় ইয়াত বহুত ধৰণৰ চাহ পোৱা যায়। আৰু চাওক না, এইবিলাক হ'ল বিল্ডিং ফ্লেটবিলাক চাওক কি ধুনীয়াকৈ বনাইছে। তো তাৱৈকো লৈ আহিলোঁ আৰু খাওঁ। এইটো আছে আমাৰ তাৱৈ। আজি কি চাহ খাব নেকি? চাহবিলাক মন গৈছে আজি দেৱালী হিচাপে, দেৱালী স্পেচিয়েল আৰু হয় না? এইবিলাক চাহ আছে, এইটো চাওক চাহ বাহিৰতে আছে, মেনু সেনেকুৱা নাই। ইয়াত কি আছে? আছাম CTC, পাৰ্মিয়াম মিক্স, গ্ৰীণ টে, অৰ্থডক্স টে, পাৰ্পেল টে, ব্লু টে আৰু হাৰ্বাল টে, ই আছে হেবিস্কাছ টে। তাৱৈ হেবিস্কাছে খাই নেকি? লাল দেখ হা হেবিস্কাছ ভাল লাগিব। তো ঠিকে আছে, মই অলৰেডি অৰ্ডাৰ দিয়ে দিছোঁ। এইটো আছে আপোনাৰ দোকান, বাইলেন নাম্বাৰ 3 আছে। তাৱৈ পইচা থাকিলে থাকিব, নাথাকিলে নাই। মনটো ভাল থাকিব লাগে ন? মনটো কেনেকুৱা? সবচেয়ে ডাঙৰ কথাটা হয়তো মন যদি ডাঙৰ হয় বিশাল বঢ়িয়া। চাহ অলৰেডি আপুনি নিছেন? আমাৰ তাৱৈ অলৰেডি ল'লে। মোৰ মানে এটা অৰ্ডাৰ লাগিছিলে, সেইকাৰণে গৈছিলোঁ, অৰ্ডাৰটো লৈ আহিলোঁ। এইটো ৱেইটাৰ আহি আছে। হেবিস্কাছ চাহ। কি চাহ খাই আছে আপুনি? কেনেকুৱা লাগছে? লাগছে কেনেকুৱা? ভাল লাগিছে নেকি? বহুত ভাল। চুগাৰ বঢ়িয়া। জয়ানগৰ ৰাস্তা আজি ফাঁকা আছে, চাৰিওফালে খালি বুম বাম। আগত আহি যাব ধুনীয়াকৈ 6 মাইল অভাৰ ব্ৰিজ। এতিয়া পাঞ্জাবাৰী আছোঁ, পাঞ্জাবাৰী মেইন ৰোড হৈ গৈ আছোঁ। আজি ৰোড মানে বহুত খালী আছে, বহুত খালী। অলপ আগত কলাক্ষেত্ৰ আছে, এইটো ৰাইট চাইডত কলাক্ষেত্ৰ। এইটো কলাক্ষেত্ৰ, বাচ্চাবিলাকে বুজাই আছোঁ। ধুনীয়া কিন্তু যে এইটো কলাক্ষেত্ৰৰ গেট নেকি? ৱাও,
এনেকুৱাই লাগিছে আৰু তাই কিবা দেখতেছে তাতে আচ্ছা অর্ডারে নাই সন্ধ্যার থেকে দুটো অর্ডার মারলাম 6টার থেকে 7টা বাজছে দুটো অর্ডার মারলো আর আজকে আজকে কিন্তু একটা বস্তু খুব ভালো হয়েছে কুত্তা জাত হয়েছে বাবু কুত্তা বাইলের তো নাই খালি চিমকা ওঠে আর দৌড় বুঝছেন না খালি বলতে বলতে দৌড় পারে বাপ ও ভাই গাড়ি আগুয়া যা ভাইয়া গাড়ি আগুয়া অর্ডার আছে না অর্ডার নাই কোন হয়েছে এটা আজিৰ ভিডিঅ' এইখিনিয়ে ডিউটি কৰি থকা অৱস্থাত যিমানখিনি সম্ভৱ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'খন যদি ভাল লাগিছে এই দুখীয়া মানুহজনৰ চেনেলখন ছাবস্ক্ৰাইব কৰি আগুৱাই যাবলৈ সহায় কৰিব ধন্যবাদ বাই বাই